এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময় গ'লোঁ তলতে হোটেলতে আৰু তাতে গৈ দেখিছোঁ বহুত বেছি অপশ্যন নাই কিন্তু ভাল অপশ্যন আছে আৰু যিটো মই বিচাৰি আছিলোঁ সেইটো বস্তু আছে দেখুৱাই আছোঁ ৰ'ব এইয়া কফি দিবৰ কাৰণে পিতলৰ কিটা গ্লাছ আৰু এয়া বইল এগ এইবিলাক পৰিছে এইটো দেখিছেনে এইটো হয় ইয়াতে পুট্টু আৰু এইটো চানা কাৰী কি কাটিয়া কাৰী কিবা কয় মানে এইটো কেৰেলাৰ স্পেচিয়েল কেৰেলাত মানে এইটো খাবই আৰু এইটো বিচাৰি আছিলোঁ আৰু হোটেলতে পালোঁ ব্ৰেকফাষ্টৰ সময়ত পূৰা খাইছোঁ মানে ইমান বঢ়িয়া লাগে আমাৰ চুঙা পিঠাও নাৰিকল চাৰিকল দি যে বনায় সেইটোৱে ইয়াতে মিঠাটো নিদিয়ে কেইটামান জিৰা দিয়ে আজি মানে ভালকৈ খাইছোঁ আৰু মই পুট্টু খোৱা নাছিলোঁ ঘৰতে বনাওঁ তাতে আৰু তাকেই পুট্টা ল'লোঁ অলপ এইটো কাৰীটো ল'লোঁ বনাইছোঁ মানে আৰু চব কোকোনাট অইল দি বনাই ন ইমান টেষ্টি একদমেই মানে গোন্ধ নোলায় তাকে ভাবিছোঁ এতিয়া কোকোনাট অইল ইহঁতে মানে কোনো ব্ৰেণ্ডৰ নলয় সৰু সৰু ফেক্টৰী বোলে ওচৰে আছে এতিয়া আমি পোৱা নাই সেইটো ফেক্টৰী যদি পাওঁ সেনেকুৱা ফেক্টৰী আমি ফেক্টৰীৰ পৰাই কোকোনাট অইলটো নিম এখন কালি ৰেষ্টুৰেণ্টত সেয়া কৰি গৈছিলোঁ যাওঁতে সুধোতে তেতিয়া ক'লে মানে যে আমি ফেক্টৰীৰ পৰা আনো সেইকাৰণে যদি এনেকুৱা ফেক্টৰী পাওঁ লওঁ ইডলিও লৈছোঁ ইডলিকেইটাও এনেকুৱা চফ্ট ন বা এতিয়া খাম দেই এয়া চাওক আমাৰ এই একদম হয় চুঙা পিঠা চাওক মই ভাবি আছিলোঁ চেনি থকা হয় নহয় গাখীৰে চেনিয়ে দি পেলাই পিঠা খালোঁ হয় কিন্তু এইটো দি খাই বেছি সোৱাদ লাগিছে আমাৰ বুটৰ চব্জিটো বনাই কালা চানা আৰু এতিয়া আমি এনেকৈ খাই আছোঁ যাতে আৰু এয়া ব্ৰেকফাষ্টৰ সময় গোটেইকেইটা ইহঁতে মাইচাটো এইবিলাক নলয় বাৰু এইবিলাকে আমি লৈ পেলাই আৰু কফি ইয়াতে ভইচ দিব বৰ দিগদাৰ লাঞ্চ কৰিব যাওঁ এতিয়া লাঞ্চ এখন দেখিছোঁ কিবা দেখাম বাৰু হা বৃন্দাবন তাতে বোলে কি নাম অনম সন্ধ্যা কেৰেলা চাইড সেয়াত চাওঁ বাৰু পাওঁ নে নাপাওঁ এয়া লেক হয় এইটো ভালে লাগিছে আমি দৌৰি ৰাস্তা পাৰ হ'লোঁ চা মাইচা ভয় খালে নেকি মোৱালে বৰ ভয় লাগে ৰাস্তা পাৰ হ'ব ঠিক দৌৰোঁ মই ভাগ পল মই সেনেকৈ দৌৰোঁ ঐ ক'ত যাম ইমান ৰ'দখনত নাখাওঁ মই ভাল লাগিছে ৰাস্তাটো এইখিনি ধুনীয়া লাগিছে কেৰেলা সত্য হা আখেতি না লটাৰীয়ে বিকিয়ে থাকে বা য'তে ত'তে লটাৰী অঁ লটাৰী দিয়ে বা ফুটপাথ বহুত সৰু ৰাস্তাটো সৰু ফুটপাথো সৰু বহুত চাই আছে মানুহটো কোনফালে হাতত মোবাইলটো গুগল মেপ লৈ পেলাই এইটো ধান লৈছোঁ সেইটো ঘৰ দেখিছোঁ এনেকৈ কৰি এতিয়া নাজানো ৰেষ্টুৰেণ্টখন আছেনে নাই ইমান লিখা আছে মই ইহঁতৰ মানুহ নাই মোকো ইহঁতৰ মানুহ বুলিয়ে ভাবিব বহুতে কয় ন মই কেৰেলাৰ নেকি কিয় নহয় মোক কেৰেলা মানুহ বুলি ভাবে ন বহুতে তোকে নাভাবিব মই যদি কেৰেলা তুমি অসমীয়া কেনেকৈ হ'লাবা নাজানো নহয় এতিয়া ইমান কুৱেশ্যন এইখন আহি পাইছোঁ আই লাভ বৃন্দাবন আজি বৃন্দাবনত যাম আমি ধুনীয়াকৈ সজাই থৈ দিছে বহা আগত বহা
ৰেষ্টুৰেণ্টখন আহি পালোঁ, আহি পোৱাৰ পিছতে কলপাতখন দিলে আৰু সেইকাৰণে মাই চাই ইয়াতে লাঞ্চ নকৰে, তাই বেলেগ অৰ্ডাৰ কৰিছে কলপাতত দিয়ে কাৰণে। তাই একদম কলপাতত দিলে একোৱেই নাখায়, ইমান যে দিগদাৰ হৈছে। প্ৰথমে পাপৰ, মিঠা দৈ, এইটো জলকীয়া এটা মানে কিবা আচাৰৰ জলকীয়া দৈত প্ৰিজাৰ্ভ কৰি পেলাই ভাজি দিয়ে। তাৰপিছত এইটো জ্বলা মিঠা চাটনি, এই আছে বাটাৰ মিল্ক, ক্ষীৰ আৰু ৰসম, আৰু এইটো কেৰেলা বইল ৰাইচ। ডাঙৰ ডাঙৰ চাউলটো যে বনাই ৰঙা চাউল এটা পায়, কেৰেলা ৰাইচ কয়, ইমান ধুনীয়াকৈ সিজাইছে কেনেকৈ বা। এইখন থালিত তাৰমানে এইবিলাক দিয়ে আৰু চব কোকোনাট অইল, কোকোনাট দি বনোৱা। আৰু এই কলা ধৰণৰ ভাজিটো মই ভাবি আছিলোঁ বিন ভাজি বুলি, নহয় কলফুল ভাজি, একদম বিন ভাজি নিচিনা ভাজিছে। বস্তুটো অলপ বেলেগকৈ ভাজিছে, এইটো চাইছোঁ মই ট্ৰাই কৰিব লাগিব ঘৰত গৈ পেলাই। আৰু শাক ভাজিছে, ৰঙা শাকটো, সেই ক্ষীৰটো যে পায়সমটো ইমান ভাল লাগিছে, পাপৰখনো বিৰাট এই মানে ধুনীয়াকৈ মানে, আৰু বঢ়িয়াকৈ এইখন থালি ভাল খালোঁ আৰু সোৱাদ লগাই, বৰ সোৱাদ। ইমানবিলাক দিছে বস্তু। এইটো বইল ৰাইচ হয়, কেৰেলা বইল ৰাইচটো। বিন ভাজিছে, একদম নাৰিকল দিয়ে। এইটো শাক ভাজি, এইটো বুজি পোৱা নাই, একদম নাৰিকল দি ভাজিছে। ইয়াতে যে এটা চব্জি পায়, কেপচিকামো নহয়, এইটো এটা যে কচু পায়, এইটো সেয়া কুকুম্বাৰ, বেংগলোৰ কুকুম্বাৰ। পাপৰখনো ইমান ধুনীয়া। এইটো কি হয়? ৰসম হয় এইটো, ইমান ভাল লাগে। আৰু এইটো চাটনি দিয়ে, এইটো টেঙা মিঠা চাটনি হয়, বহুত ভাল লাগিছে দেই, বহুত ভাল লাগিছে। খাই লওঁ এতিয়া। ইয়াতে হৈ গ'ল খোৱা, ইয়াতে অ'লা উবেৰ নাই, এতিয়া হাত দেখাই দেখাই ৰখাম। ইমান ৰ'দ, যাব নোৱাৰি, অকণমান ওচৰতে হয়, কিন্তু এনেকুৱা ৰ'দ আৰু ইমান গৰম, আহোঁতে মূৰটো বিষাই গৈছে। এখনক মাতিছে, বেলেগে মাতিলে। এতিয়া আমি অ'টত আহিছোঁ, ইমান গৰমত নোৱাৰোঁ আৰু বেলেগ যাব। এতিয়া অ'টত বহি বহি এইখিনি ভিডিঅ' কৰিম দেই, কোনখিনিত তই মনত আছে ন তোৰ ৰাস্তাটো? গুগল মেপটো লগাই ল, নহ'লে আৰু মানুহজনে চিনি নাপায়, কাষতে হয়, হয়তো নতুন হ'ব পাৰে, নহ'লে আমাৰ কথা বুজি পোৱা নাই, কিবা এটাতো হৈছে। আমি একদম ভাবিছিলোঁ খোজকাঢ়ি ভাল হ'ব, কালি ইয়াতকৈ অলপ দূৰে খোজকাঢ়িলোঁ। HDFC বেংক ইয়াতে আছে ওচৰতে। অকণমান ময়ো চাইছোঁ, আপোনালোকেও চাই লওক, পিছত আমিও চাব পাৰিম। সেইকাৰণে ভিডিঅ'টো বনাই থ'লে ভাল হয়। গুগল মেপ লগাই লৈছে, নহ'লে আকৌ ক'ত গৈ পাওঁ বা। পালোৱে চাগে। আপোনাৰ অ'টত উঠি ঘূৰি ভাল লাগিছে। কাষতে মল চলবিলাক আছে, ইমান ধুনীয়া। মল হয় ন? এইটো লেকটো ইফালে আছে, এটা লেক। আহিয়ে পালোঁ আৰু চিধা চিধিটোৱে ন?